ফেমিলি কি খবৰ আপোনালোকৰ সকলোৱে ভালেনে আশা কৰোঁ সকলোৱে ভালে মই পূৰবীয়ে আপোনালোকক সকলোকে মোৰ প্ৰথমটো ব্লগলৈ আদৰণি জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে থাকক বহুদিন একো ভিডিঅ' দিয়া নাছিলোঁ 7-8 মাহ মই একো ভিডিঅ'ই আপলোড কৰা নাছিলোঁ সেইদিনাখন সৰুকৈ এটা ব্লগ না ফটো দি পিনে এটা ভিডিঅ' আপলোড কৰিছিলোঁ বহুদিন একো দিয়া নাই দেখি ভাবিছোঁ আজি এটা ৰেচিপিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ যেহেতু বৰষুণৰ বতৰ 3-4 দিন ধৰি একেৰাহে বৰষুণ তো ভাবিলোঁ কিবা চটপটা বা কিবা এনেকুৱা পকোৰা টাইপ বা এনেকুৱা খাব মন গৈছে সেয়েহে ভাবিলোঁ আপোনালোকৰ আগত এটা ৰেচিপি আগবঢ়াওঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই লাইক কমেণ্ট জনাবলৈ আপোনালোকৰ কেনেকুৱা লাগে ব্লগটো জনাবলৈ নিশ্চয় নেপাহৰিব ঠিক আছে ব্লগটো আৰম্ভ কৰোঁ বলক কাঁচা চানাৰ বৰা ঠিক পকৰি বুলি ক'ব পাৰে তাৰ বাবে মই লৈছোঁ কাঁচা চানা নৰসিংহ আৰু মান ধনিয়া তাৰপিছত পিঁয়াজ কাটি থোৱা পিঁয়াজ জলকীয়া আৰু আলু এটা পিহি লৈছোঁ নহৰু আদা এইখিনি আমি মিক্সিত মাৰি ল'ম ইয়াত মই চানাৰ লগত যিখিনি নৰসিংহ আৰু মান ধনিয়া আছিলে সেইখিনিও দি দিম লগতে নহৰু আদাৰখিনিও দি দিম আৰু জলকীয়াকেইটাও দি দিম এইকেইটা মিক্সিত মাৰি ল'ম এইখিনি মিক্সিত মাৰি লোৱা হৈ গ'ল দেখিছে ইমানটো জোখত থৈছোঁ মই এইখিনি এতিয়া মই বাউল এটাত উলিয়াই ল'ম অলপ মই ইমানো গুড়ি কৰা নাই অলপ মিডিয়াম সাইজত থৈছোঁ যাতে মানে কিছে এইখিনি বাউল এটা উলিয়াই ল'লোঁ এতিয়া ইয়াত দিম পিঁয়াজ কাটি থোৱা পিঁয়াজ আৰু যিখিনি মই আলু পিহি থৈছিলোঁ সেই আলুখিনি ইয়াত এড কৰি দিম আৰু মই ইয়াত কেইটামান পাতকৈ মানে ভাল লাগিব অলপ যিটো কৰকৰীয়া যিটো নৰসিংহ যিটো কৰকৰীয়া মানে সোৱাদ থাকে সেই সোৱাদটো এইটো সোৱাদত পাই যাব সেইবাবে মই নৰসিংহখিনি এইদৰে দি দিছোঁ ইয়াত এড কৰি দিম নিমখ আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব পাৰে ইয়াত মই হাফ স্পুন নিমখ দি লৈছোঁ অকণমান হালধি এইখিনি ভালদৰে মিক্স কৰি ল'ম এইখিনি ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল এতিয়া আমি এইখিনি বনাবলৈ ৰেডি ইয়াত আলুৰ ফিলিংটো এইটো কাৰণে দিয়া হৈছে যে যিখিনি বৰা আছে সেই বৰাখিনি অলপ লিকটীয়া আৰু যিটো ক্ৰাঞ্চি যিটো সোৱাদ থাকে সেই সোৱাদটো আহিবৰ বাবে এই আলুখিনি ইয়াত এড কৰা হৈছে যদি তেনেকৈ খোৱা নাই খাই চাব এবাৰ বিৰাতে ভাল লাগে ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ যিহেতু মিঠাতেলৰ কালাৰটো খুবেই ধুনীয়া আহে সেইবাবে মই বনাবৰ বাবে মিঠাতেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে বিচাৰিলে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে মই কৰা নাই মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ যিটো মিঠাতেলৰ বা কালাৰ আহে সেই কালাৰটো মোৰ খুবেই ভাল লাগে সেইবাবে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ ঠিক আছে তেলখিনি অলপ গৰম হ'বলৈ দিওঁ তাৰপিছত আমি ফিলিংখিনি দি দিম পকৰীৰ দৰে অলপকৈ দি দিম
গেছটো ফাৰ্ষ্টতে অলপ মিডিয়াম চাইজত থ'ব, তাৰপিছত অলপ পিছত শেষলৈ অলপ মিডিয়ামতকৈ অলপ কমাই দিব, যাতে এইখিনি এবাৰ লৰাই দিব। দেখিছে কি সুন্দৰ কালাৰ আহিছে। এইখিনি লৰাই অকণমান দেৰি ৰাখি দিব। গেছৰ চব একদম কমাই ৰাখিছোঁ। এইখিনি হৈয়ে গ'ল। এতিয়া আমি এইখিনি নমাই দিম। শুনিছে মাতটো কিমান ক্ৰাঞ্চি, যোনটো ক্ৰাঞ্চি মাতটো আহিছে এইটো। ঠিক সেইদৰে আমি আৰু কেইটামান বনাই ল'ম। এইখিনি হ'বলৈ দিম। মই পকৰীখিনি এবাৰ লুটিয়াই দিম। দেখিছে কালাৰটো কিমান মৰম লগাকৈ আহিছে। এয়া আমাৰ হৈ গ'ল গৰম গৰম পকৰী, বৰা যি ক'ব বিচাৰে। ইয়াত আমি ডেক'ৰেশ্যন কৰিবৰ বাবে অলপ পিঁয়াজ দি দিছোঁ। তাত আমি কেইটামান নৰসিংহ পাত। আমাৰ হৈ গ'ল ধুনীয়াকৈ কাঁচা চেনাৰ পকৰী, বৰা। চাব পাৰে। আপোনালোকে দেখিলে মই কিদৰে কাঁচা চেনাৰ পৰা পকৰী, বৰা বনালোঁ। আপোনালোকেও ইচ্ছা কৰিলে তেনেকৈ বনাই খাব পাৰে ঠাণ্ডা বতৰত, যিহেতু বৰষুণ দি আছে। ঠিক আছে, ভিডিঅ'টো এতিয়া শেষ পৰ্যায়ত আহিলোঁ। এতিয়া ভিডিঅ'টো সামৰিব লৈছোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লাইক কৰিব নাপাহৰিব। ইফালে আমাৰ এই হাই কৈ দিয়ক, একো নহয়, হাই অকণ হাই ক, হাই কৈ দে না, হাই কৈ দিয়ক, হাই কৈ দিয়ক, অকল হাই ক। ঠিক আছে, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই।